হেল্ল' এভৰিৱান। আজি আমি যাবলৈ ওলাইছোঁ পাঠশালা। এয়া মই, মা, ভাইটি সকলো বহি লৈছোঁ গাড়ীত। সেইফালে এয়া পাপা, ড্ৰাইভাৰ আংকল। আমি এয়া হাইৱে পালোঁ আৰু আজি বতৰটো চাওকচোন ইমান ধুনীয়া। আৰু এয়া আমি আহি আহি পাই গ'লোঁ পাঠশালা। প্ৰথমতে মই গ'লোঁ এখন কাপোৰৰ দোকানত। তাত মই মোৰ ইউনিফৰ্ম চিলাবৰ বাবে জোখ দিছোঁ। তাৰপিছত মই গ'লোঁ মোৰ বাবে পিজি চাবৰ কাৰণে। এয়া আহি কিনে এটা পিজি পালোঁ আৰু এইটোৱে হৈছে মোৰ ৰুমটো ইমান বেছি ডাঙৰ নহয়, অকণমান সৰু। আৰু তাৰপিছত আমি এয়া ঘৰলৈ বুলি উভতি গৈ আছোঁ। আজি বহুতেই বেছি ৰ'দ দিছে, চাওকচোন মোৰ একেবাৰে ঘামি জামি মুখৰ অৱস্থা নাই। আৰু এয়া বাটতে আমি প্ৰণীতা ৰেষ্টুৰেণ্ট সোমালোঁ আৰু এয়া মাছকেইটা চাওকচোন ইমান মৰম লাগে ন। আৰু আমি খানা পিনা অৰ্ডাৰ দিছোঁ, কিন্তু এতিয়ালৈ আহি পোৱা নাই। সেইবাবে এয়া বাবু আৰু মই ভিডিঅ' বনাই আছোঁ। এয়া বহুত অপেক্ষাৰ মূৰত ফাইনেলি মাহঁতৰ এয়া পৰঠা আহি গ'ল আৰু বাবু আৰু মোৰ বাবে দিছিলোঁ ডোচা, এয়াও আহি গ'ল। এয়া খাই আছোঁ। তাৰপিছত মই পাণ খাব গ'লোঁ, যিহেতু পাণ খাই মই বহুত বেছি ভাল পাওঁ। আৰু এয়া চব খাই মেলি ঘৰলৈ বুলি উভতিছোঁ। এয়া ঘৰত আহি পোৱাৰ লগে লগে মিকুৱে কেনেকুৱাখন কৰে চাওকচোন। আহি পাই এয়া গা পা ধুই ফ্ৰেছ হৈ ল'লোঁ। অ'কে, আজিলৈ ইমানেই। বাই।